বা এইখিনি দেখি আকৌ এই ঘৰটোলৈকে ইমানকৈ চাই আছ? তই কচোন ঘৰটো কেনেকুৱা লাগিছে দেখিবলৈ? ধুনীয়া লাগিছে আকৌ, ইমান ধুনীয়াকৈ বনাইছে ন? তোৰ বাৰু এনেকুৱা ঘৰ এটাত থাকিবলৈ মন যায়নে? কিনো কথাবোৰ সোধ বাৰু, কিয় মন নাযাব কচোন? মই যেতিয়া চাকৰি পাম এনেকুৱা ঘৰ এটাই বনাম ৰ। অঁ বা তইতো পাৰিবি, ইমান পঢ়িবও পাৰ তই। কিবা এটা কৰাৰ সপোন বহুত আছে, সেইটো কাৰণে পঢ়িবতো লাগিবই ন। তই পাৰিবি, চিন্তাই কৰিব নালাগে। ইছ, মোতকৈ বেছি কনফিডেঞ্চ তাইহে বেছি আছে। আছেতো, তই কিমান পঢ়িব পাৰ মই জানো নহয়। পিছে তই এনেকুৱা ঘৰ বনালে মোক থাকিবলৈ দিবি নাই? কি কথা সোধ বাৰু, তহঁতিয়ে মোৰ ফেমিলি হয়, তহঁতি নাথাকিলে কোন থাকিব? বাৰু ব'ল গৈ থাকোঁ, এনেকৈ কথাত লাগি থাকিলে নহ'ব নহয়। অঁ ব'ল ব'ল, তই গালি খাবি মোতকৈ বেছি। অ' বা মায়েতো কিমান গালি পাৰে, ইমান কথা শুনাই, তোৰ বাৰু মনটো বেয়া নালাগেনে? সেইবোৰ খুৰীৰ মৰম হয়, তই বেছিকৈ এইবোৰ ভাবি নাথাকিবি। জানো পাই, গালিটো তই কেনেকৈ মৰম বিচাৰি পাওঁ। ব'ল, এইবোৰ কথা ভাবি থাকিব নালাগে তই। আমাৰ ৰুমৰ এই টেবুলতে যে কাগজ এখন থৈ দিয়া আছে, তাইক চাইন কৰাই দিবিচোন। কিহৰ কাগজ না? মই আকৌ কিবা চাইন কৰাব লাগে, কিবা চাইন লাগে যে তাইক কোৱা গৈ তুমি নিজে। তয়ো চাইন কৰিব লাগিব, সেইখন কাগজত নহয়, খালি বেলেগখন কাগজত। মায়ে যদি বাহিৰৰ পৰা ইমান দুখ ভাগৰে আহিছে দেখা নাই, সেইটো কাম কি তই কৰি দিব নোৱাৰ নি? অঁ হ'ব দিয়া আই, কৰাই দিম। যেনে তেনে সেইখনত মায়াৰ চাইনটো যদি হৈ যায়, একদম মোৰ চিন্তা খতম আৰু দেই। ৰাতি ভালকৈ টোপনি আহিব। খুৰী, তাত মোৰ চাইন কিয় লাগে? আও, তই মোক প্ৰশ্ন কৰিবলৈ আহিছ যে? চাইনটো কৰি দিলে তই কি মৰিবি নেকি? নমৰো খুৰী, মই সুধিছোঁহে। হ'ব দিয়া, কৰি দিম। তোমালোকৰ ওপৰত ইমানখিনি বিশ্বাস আছে মোৰ। মই পঢ়ি আছিলোঁ, মই পঢ়োগৈ দিয়া। যা যা, পঢ়ি লওঁগৈ আজিয়ে ভালকৈ। এতিয়াহে মই লাহেকৈ আচল ৰূপ দেখাম ৰ। মাক বাপেক নাইকিয়া ছোৱালী এজনী এনেই খুৱাই থাকিব নোৱাৰোঁ নহয়। খোৱালোঁ আৰু ইমান বছৰে, পঢ়ালোঁ। আপুনিতো একোডাল নকৰেই, মই আপোনাৰ কাম কৰি দিলোঁ। কি কৰিলা মোৰ কাম তুমি? তাই চাইন য'ত য'ত লাগিছিলে লৈ ল'লোঁ মই। আইও, তাই কৰি দিলেনে? নকৰিব কিয়, মই ঘাইজনীয়ে। তাক কেনেকৈ কাম কৰাব লাগে মই বহুত ভালদৰে জানো। এতিয়া কিন্তু মই আৰু আপোনাৰ কথা শুনি তাইক এইখন ঘৰ ৰাখিবলৈ নাই কৈ দিছোঁ। কি কথাবোৰ কোৱা বাৰু তুমি? তাইক যাবও ক'ত? য'ত যায় গৈ থাকক, কিন্তু এইখন ঘৰত আৰু থাকিবলৈ নাপায়। কিমান খুৱাই থাকিম আমি সেইজনীক? তুমি পাহৰিলা নেকি বাৰু, এইখন ঘৰত তাইৰো সমানেই অধিকাৰ আছে। সমানে অধিকাৰ আছে, কিন্তু এতিয়াৰ পৰা নাই। কাৰণ অলৰেডি তাই নিজ হাতেৰে চাইন কৰি দিছে। আপুনি বেছি দয়ালু নেদেখিব কিন্তু, কৈ দিছোঁ মই। আমি নিজৰ ছোৱালীৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগে। তাইতো এতিয়া কিবা পৰীক্ষাৰ কাৰণে পঢ়িহে আছে, আমিয়েচোন পঢ়ালোঁ তাইক। তাইক পঢ়াবলৈ পইচা আহি আছিল, সেইটো কাৰণে পঢ়ালোঁ। পঢ়োৱা মেলা শেষ হোৱাৰ পাছত এতিয়াতো তাই মামায়েকে পইচা দিয়াও বন্ধ কৰিলে। আমি কি এনেই খুৱাই থাকিম নি তাইক? অফিচাৰ বনিব বোলে। কি অফিচাৰডাল বনিব? এনেই ষ্টেণ্ড কৰি থৈছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত অফিচাৰ বনিবলৈ। কি কথাবোৰ কোৱা বাৰু তুমি? তেনেকুৱা একো কথা নহয়। ষ্টেণ্ড কৰিলেহে যে অফিচাৰ বনিব পাৰি ক'ত লিখা আছে? মই মুঠতে সেইবোৰ একো নাজানো। আপুনিও এইবাৰ মোৰ লগ দিবই লাগিব, নহ'লে মই গোটেইখন তেহেজ নেহেজ কৰি দিম কিন্তু। মই একো নাজানো দেই, যি ভাল দেখা তাকেই কৰা আৰু। একো অফিচাৰ চফিচাৰ বনিব নোৱাৰে, আমাৰ ওপৰত বোজ বনিহে থাকিব। তেনেকৈ উলিয়াই দিয়াতকৈ তাইক বিয়াই ঠিক কৰি দিব আকৌ। বৰ ভতিজাৰে বিয়া হ'বও লাগিছে নহয়। অঁ বিয়া কৰাই দিব পাৰি, যদি ক'ৰবাত কনা কুজা এটা পাই আনিব, বিয়া পাতি দিম মই জবৰদস্তি কৰি। নেজানো আৰু দেই, যি কৰা কৰি থাকা। মই হ'লে এইবাৰ একো মাত নামাতো। অঁ নেমাতিব, আপুনি মাত নেমাতিলেই ভাল। কৈছোৱে মই, যি কৰিব লাগে মই কৰিম। ঐ ছোৱালী ক'ত আছ? মায়া? অঁ খুৰী কোৱাচোন। মই পঢ়ি আছিলোঁ মানে। তই এতিয়াও কিতাপ এৰাই নাই যে? মইতো কি কৰিবলৈ কৈছিলোঁ, কাম কৰিবলৈ কৈছিলোঁ নাই? অঁ খুৰী, ৰ'বা কৰিমগৈ, মোৰ পঢ়ি হ'বই এতিয়া। মই এইবোৰ একো নাজানো, পঢ়ি মেলি কি ফালিবি হা? ইমানকৈ কিহৰ কাৰণে পঢ়া ভূত লাগে তোক? মই যি কাম কৰিবলৈ কৈছিলোঁ কৰগৈ যা। অঁ মা, বায়ে পঢ়ি আছে দেখা নাই নি? তুমিনো কিয় কাম কৰিবলৈ কৈছা বাৰু? যি কৰিবলৈ আছে কোৱা, মই কৰিম। তই এনেকৈ মোৰ মুখলৈ চাই থাকিবিনে? যাবি? অঁ খুৰী, মই গৈছোৱেই। মা, বায়েচোন দিনটো কাম কৰিয়ে থাকে, এতিয়া পঢ়িবলৈ বহিছিলে তাই। তুমি সদায় সদায় তাইক কিয় খং কৰি থাকা? তই এইবোৰ একো নাজানো, সৰু হৈ সৰু ভাগে থাক। মই ডাঙৰ হয় ন, মই জানো কি কৰিব লাগে কি কৰিব নালাগে। কিন্তু তুমি এইবোৰ ভাল কৰি থকা নাই মা। বাৰ সপোন আছে, তাই চাকৰি কৰিব মন, চৰকাৰী চাকৰি এটা পাবলৈকেতো তাই পঢ়ি থাকে। তাইৰ গুণগান তই গাব নালাগে, তই নিজৰ পঢ়াত ধ্যান দে। মই পঢ়ি ভাল নাপাওঁ মা, সেইটো তুমিও জানা। যোনজনীয়ে পঢ়ি ভাল পায় সেইজনীক পঢ়িবলৈকে নিদিয়া, দিনটো কাম কৰাই থাকা। তই ইয়াৰ পৰা যা, মোৰ মাথাটো গৰম হোৱাৰ আগতে তই যা মোৰ মুখাৰ আগৰ পৰা। বাৰ লগত এনেদৰে ব্যৱহাৰ কৰা বন্ধ কৰা। এতিয়া তাইহে শিকাব মই কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এইজনী যেতিয়ালৈকে এইখন ঘৰত থাকিব, মোৰ ছোৱালীজনীহে বৰবাদ হ'ব। যিমান ডাঙৰ হৈ আহিছে সিমান টাইফলীয়া হৈ গৈছে। ৰাখিলোঁ আৰু ইমান বছৰ, খোৱালোঁ মেলিলোঁ, আৰু এইবোৰ কৰি থাকিব নোৱাৰি। কিবা এটা ব্যৱস্থা কৰিব লাগিব। তাইতকৈ ভাল ভৱিষ্যত মোৰ ছোৱালীজনী হ'ব লাগিব। তাইক যদি আৰু আমি এনেকৈ ৰাখোঁ, তাই সঁচাকৈ ভাল কিবা বনিব এদিন, আৰু আমাৰ ছোৱালীজনীয়ে একো কৰিব নোৱাৰিব।
হেৰা, তুমি আকৌ একেবোৰ কথাতে মন বেয়া কৰিলানে? নকৰোঁ বুলি ভাবিলেও কিবা মনটোচোন বেয়া লাগিয়ে আহে। বেলেগৰ ঘৰৰ ল'ৰা ছোৱালীবোৰ দেখিলে বুকুখন বিষাই আহে। হ'ব দিয়াচোন, আমাৰ এতিয়া নাই, কিনো কৰিবা। ক'ৰবাত যদি অনাথ ছোৱালী পালোহেঁতেন, মই এডপ্ট কৰিয়ে ল'লোঁ হয়। আমিও আমাৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ নহয়, ভগৱানে চকু মেলি চাব এদিন। নাজানো আৰু মা বনাৰ সুখকণ মই কেতিয়া পাম। মই কৈছোঁ নহয় ভগৱানে চকু মেলি চাব বুলি। ব'লা এতিয়া। কি বনাই থৈছে চা, কোনে খাব এই গান? মই তাইক কেইবাখনো চব্জি বনাই থ'বলৈ কৈছিলোঁ নহয়, অকল আলু দাইল বনাই থৈছে। এই লগত ব্যৱস্থা আজিয়ে কৰিব লাগিব। মই আৰু এইজনী এইখন ঘৰত সহ্য কৰি থাকিব নোৱাৰোঁ দেই। মায়া, অ' মায়া, এফালে মায়া আহিছনে? অঁ খুৰী, কোৱাচোন। কি খুৰী কোৱাচোন, কিহৰ কাৰণে এনেকৈ আহিছ তই? তুমি মাতিছা, মইতো আহিবই লাগিব ন। আহিছোঁ। কি বনাই থৈছে এইগাল হা? মইতো এইবোৰ বনাবলৈ কৈছোঁ নেকি? বেলেগ বেলেগকৈ চব্জি বনাবলৈ কৈছোঁ না মই? চব্জিচোন ঘৰত একোৱেই নাই, মইনো ক'ৰ পৰা আনি বনাওঁ? যাব লাগিছিলে বাৰীত শাক বুটলিবলৈ, নগলিছিলে? হ'বচোন খুৰী, আজি এনেকৈ খোৱা। তোমাৰনো হৈছে কি? ৰাতিপুৱাৰ পৰা মোক অকল গালি দি আছা যে। গালি খাবলগীয়া কাম কৰিলে গালি শুনিবি। মোৰ আজি গাটো বেয়া, তুমিচোন জানাই। মোৰ কি দৰকাৰ সেইবোৰ খবৰ লৈ থাকিবলৈ? তই মোৰ ছোৱালী নহয় নহয়। এইখন ঘৰত থাকিবলৈ হ'লে কাম কৰি খাব লাগিব। মই যি কওঁ তাকে কৰিব লাগিব। মইচোন কাম কৰোঁৱেই খুৰী, কেতিয়ানো কাম কৰি নিদিওঁ? কাম কৰে তাই, এনি টাইম পঢ়াতে মূৰটো গুজি থাকে, কাম কৰে বোলে। কিয়নো নকৰোঁ খুৰী? নিজে আগ ধৰিয়েচোন চব কৰোঁ তুমি নোকোৱাকৈ। আৰু মই যে পঢ়িছোঁ, ঘৰখনৰ ভালৰ কাৰণেতো পঢ়িছোঁ। মই যদি ভাল চাকৰি এটা পাই যাওঁ, তোমালোককতো ময়ো চাম। নালাগে তই আমাক চাবলৈ। তই নোচোৱাকেও আমি বহুত ভালকৈ খাই থাকিব পাৰিম। গভৰ্ণমেণ্ট চাকৰি পাব তাই। কি চাকৰি পাবি তই? তোৰ নিচিনাজনী কি চাকৰি পাব পাৰিবি হে? নিজকে পঢ়াত বৰ চোকা বুলি ভাবিছ নেকি? আজিলৈকে কোনটো ক্লাছত 1 নম্বৰত আহি পালি? মোক বিশ্বাস কৰা খুৰী, মই পাৰিম। মই অফিচাৰ বনিম। খুৰী, মোৰ লগত তুমি এনেকুৱা কৰিছা কিয়? কিয় এনেকৈ ইয়ালৈ লৈ আহিলা? কাৰণ এইটো বাটেৰে তই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। মা, এইবোৰ তুমি কি কৈছা? তেনেকুৱা নকৰিবা। অ' দেউতা, মা এইবোৰ কি কৈছে? বা ক'তো নাযায়, বা আমাৰ লগত থাকিব। তই একো নাজান ছোৱালী, মনে মনে থাক। ৰ ভণ্টি, আজি মোক কথা পাতিবলৈ দে। অ', এতিয়া বুজিলোঁ। সেইটো কাৰণে সেইদিনাখনি মোক প্ৰপাৰ্টি কাগজত চাইন কৰাইছিলে ন? গম পালি নহয়? যা, ওলাই যা এতিয়া মোৰ ঘৰৰ পৰা। কিন্তু মই যাম কলৈ? এবাৰতো মোৰ কথা ভাবা। ইমান বছৰে বহুত ভাবিলোঁ, আৰু ভাবিবলৈ নাই। খুৰা, তুমি কিয় মনে মনে আছা? মায়া, মোক ক্ষমা কৰি দে। মই এবাৰ একো মাত মাতিব নোৱাৰোঁ। তোমালোকে ভুল কৰিছা। তোমালোকে মোৰ লগত এনেকুৱা কৰিব নোৱাৰা। নাযাওঁ মই ক'তো। মোৰ 2খন হাত আছে, গতিয়াই উলিয়াই দিব পাৰোঁ বাৰু মই। কেনেকুৱা নীলাজয়ীচোন। বাৰে বাৰে কোৱাৰ পাছতো কেনেকৈ ৰখি আছে ইয়াতে। আমাৰো এজনী ছোৱালী আছে। আমাৰ ছোৱালীৰ কথাও আমি ভাবিব লাগিব। যা আকৌ খাবি ভিক্ষা কৰি মেলি। সেইটোতো কৰিব পাৰিবিয়ে চাগে। নহ'লে কণা কুজা কেৰা এটা চাই পিনে বিয়া হৈ গুচি যাবি। মোক তোমালোকে ইমান বেয়া পোৱা নে? বা, মইতো ক'তো যাবলৈ নিদিওঁ, চিন্তা নকৰিবি। মইতো বেয়া নাপাওঁ, মইতো বহুত ভাল পাওঁ। প্ৰশ্ন সুধি থাকি একো লাভ নাই। গম পালি নহয় আজি চব? ইমান দিনে যে তোক খোৱালোঁ বোৱালোঁ পঢ়ালোঁ, সেইটোকে ধন্যবাদ দে আমাক। তোমালোকে মানে সঁচাকৈ ঘৰৰ পৰা উলিয়াই দিছা। মায়া, খুৰীয়েৰে মোৰ কথাও শুনা নাই। তই তোৰ মামাৰ ঘৰলৈকে যাকে যা। খুৰা, এইখন মোৰো ঘৰ হয়, তুমিতো জানাই। মোক এতিয়া কেনেকৈ উলিয়াই দিব পাৰা? ক'ত চাইন কৰিছিলি মনত আছে নহয়? লিগেলি এতিয়া এইখন ঘৰ তোৰ নহয়, তোৰ খুৰাৰৰ হয়। মই মনে মনে ঠিকেই ভাবিছিলোঁ তোমালোকে তেনেকুৱা কিবা কৰিব পাৰা বুলি। কিন্তু মই তোমালোকক বিশ্বাস কৰিছিলোঁ যে, সেইটো কাৰণে ওলটাই ইমান প্ৰশ্নই নকৰিলোঁ। পঢ়িও নাচালোঁ। খুৰীয়ে তোক পঢ়িবলৈ মোক চান্সেই নিদিলে। মা দেউতা, বা কেনেকৈ উলিয়াই দিব নোৱাৰা। মই অকলে থাকিব নোৱাৰোঁ এইখন ঘৰত। তোৰ মাৰে বাপেৰে এতিয়াও জীয়াই আছে, মৰি যোৱা নাই। এনেকুৱা ফাল্টু কথা নকবি। ঐ, এনেকৈ ৰখি থাকিবিনে নে গতিয়াই উলিয়াম? ঠিক আছে, কিন্তু মনত ৰাখিবা, মই এদিন কিবা এটা বনি দেখাম। তেতিয়া কিন্তু মোৰ ওচৰলৈ ঘূৰি নাযাবা। আজিৰ পৰা মই তোমালোকক চিনি নাপাওঁ। তই ইয়াতে ৰখি থাক, পাছে পাছে যাবলৈ দৰকাৰ নাই। নহ'লে আজিৰ পৰা ফোন লোৱা বন্ধ কৰি দিম মই। মা, তোমালোক বহুত বেয়া আছা, বহুত বেয়া। ৰূপালী, মই কিন্তু এইবোৰ অলপো ভাল দেখা নাই। অকলশৰীয়া পাই যদি তাইৰ লগত কোনোবাই কিবা বেয়া কাম কৰে তেতিয়া কি হ'ব? কাৰ লগত কি হয় কি নহয় মোৰ চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই। মই মুঠতে এইজনীক আৰু মোৰ ঘৰত ৰাখিব নোৱাৰোঁ, সেইটোৱে লাষ্ট কথা। কি দম দি থৈ গৈছে চা। ক'ৰ পৰা কিডাল বনিব পাৰিব সেইজনী? কোনে ৰাখিব তাইক? ভিক্ষাৰী বাহিৰে আন একো বনিব নোৱাৰে হেৰ'। এইজনীক এইখন ঘৰ ৰাখি থোৱা হ'লে তাই কিবা এটা বনি গ'লহেঁতেন, সেইটো ময়ো জানো। কিন্তু মোৰ ছোৱালীজনী কি হ'লহেঁতেন? এতিয়া মোৰ ছোৱালীজনীক বহুত ভালকৈ পঢ়াম, তাইক ডাঙৰ মানুহ কৰিম। মই ওলাই বাছ ষ্টেণ্ডলৈ আহিলোঁ হয়, কিন্তু ইয়াৰ পৰা যাম ক'ত?
আৰু ক'ৰবাত যাবলৈ মোৰ ওচৰত জানো পইচা আছে? না হাতত পইচা আছে, না মোৰ কিতাপখিনি মোৰ লগত আছে, না কাপোৰ কানি আছে। একোৱে চোন আনিব নিদিলে। সঁচাকে মই চাগে ইয়াত ভিক্ষাৰীয়ে বনিব লাগিব। ইমান মৰম লগা ছোৱালীজনী অথনিৰ পৰা ইয়াত কান্দি আছে যে এনেকে। কান্দি কান্দি কাৰোবাক বকিও আছে। কোনোবাই এই লগত আকৌ বেয়া ব্যৱহাৰ কৰিলে নেকি? সুধোচোন বাৰু। অ' মাজনী, কিয় কান্দি আছা? কোনোবাই কিবা ক'লে নেকি তোমাক? কোনোবা ল'ৰাই জোকাৰিলে নেকি? নাই কোৱা, কোনেও একো নাই কোৱা। তেন্তে ইয়াৰ দোষী এনেকে কান্দি আছা যে? ঘৰলৈ যোৱাগে। ঘৰ? কি ঘৰ? কেনেকুৱা ঘৰ? এইবোৰ তুমি কি কৈ আছা? তোমাৰতো নিশ্চয় ঘৰ আছে, মা দেউতা আছে। নাই, কোনো নাই মোৰ। না ঘৰ আছে, না মা দেউতা। যিখন ঘৰত আছিলোঁ সেইখন ঘৰৰ পৰা উলিয়াই পঠালে মোক। অ', এইটোচোন বৰ বেয়া কথা হ'ল। তুমি এনেকৈ কিয় থাকিব লাগে? ব'লা, আমি পুলিচ কমপ্লেইন কৰিম ব'লা। মই যাম তোমাৰ লগত। মই কোৱাৰ লগে লগে পুলিচে মানি ল'ব। কিছুমান পুলিচেতো পইচা হ'লেহে কাম কৰি দিয়ে। নালাগে দিয়ক, মই নিজৰ কাৰণে কিবা যোগাৰ কৰি ল'ম। অকলশৰীয়া ছোৱালী পাই কোনোবাই কিবা ক'ব। আৰু আজিকালি মানুহে চান্স ল'বলৈ পালে চান্স নেৰেই। তুমি মোৰ লগত ব'লা। আপোনাৰ লগত? আপুনি মোক কিয় নিবলৈ বিচাৰিছে? মই জানো বিশ্বাস কৰিবলৈ টান হয় আজিকালি মানুহক পটককৈ। কিন্তু তোমাৰ ওচৰত আৰু জানো বেলেগ কিবা উপায় আছে? মোৰ ল'ৰা ছোৱালী কোনো নাই। তুমি আমাৰ লগতে থাকিবা ব'লা। তোমাৰ পঢ়িব মন আছে যদি মই পঢ়াম তোমাক। মোৰ ওচৰততো আপোনাক দিবলৈ একোৱেই নাই। তেন্তে আপুনি মোক কিয় ৰখাবলৈ বিচাৰিব? এদিন চাগে আপুনিও মোক আপোনাৰ ঘৰৰ পৰা গতিয়াই উলিয়াই দিব। আজি মোক নিজৰ আপোন মানুহে নিজৰ ঘৰৰ পৰা উলিয়াই দিছে। আপোনাকতো মই চিনিও নাপাওঁ। মই তেনেকুৱা একো নকৰোঁ। অলপ বিশ্বাস কৰা, ব'লা মোৰ লগত। মই তোমাক ইয়াত এনেকৈ অকলে এৰি থৈ নাযাওঁ। মোৰ ঘৰত গৈ পোৱাৰ পাছত নিজেই গম পাবা। গুচিয়ে যাওঁ মানুহগৰাকীৰ লগত। যি হয় হ'ব। ইয়াৰ বাহিৰে মোৰ ওচৰতো বেলেগ একো উপায় নাই। কি ভাবিলা? যাবানে তুমি? ঠিক আছে, যাম মই আপোনাৰ লগত। এইটো তোমাৰ ৰুম। তুমি আজিৰ পৰাই ইয়াতে থাকিবা। এইটো মোৰ ৰুম? ইমান ধুনীয়া ৰুমটো মোক দিছে যে? নাই নাই, মোক সৰু ৰুম এটা দিলেই হ'ব। এইটো ৰুম আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বনাইছিলোঁ। কিন্তু আমি আজিলৈকে সেইকণ সুখ নাপালোৱেই। আজি তোমাক পাই আনিছোঁ এইখন ঘৰলৈ। সেইটো কাৰণে তুমি ইয়াতে থাকিবা। তোমাক মই মোৰ নিজৰ ছোৱালীৰ নিচিনা মৰম কৰিম। আপুনি সঁচাকৈ ইমান ভাল। কিন্তু মোক এইবোৰ নালাগে। আপোনালোকে মোৰ প্ৰতি ইমান দয়া নকৰিব। মই যদি আপোনালোকৰ কাৰণে ওলোটাই একো কৰিব নোৱাৰোঁ, তেতিয়া মোৰ বহুত দুখ লাগিব। ধেত পাগলীজনী, এইবোৰনো কিয় চিন্তা কৰিব লাগে বাৰু? আমাৰ কাৰণে একো কৰিব নালাগে। মোৰ মানুহজন আৰু মই দুইজনে চাকৰি কৰোঁ। আমাৰ ওচৰত সকলোবোৰ সুখ আছে, একমাত্ৰ সন্তানৰ সুখৰ বাহিৰে। সেইটো কাৰণে চাগে ভগৱানে আজি তোমাক লগ পোৱাই দিলে। এইগৰাকী নেকি তুমি লগ পোৱা গৰাকী? অঁ, এইজনী ছোৱালীকে লগ পালোঁ মই। তোমাৰ নামটো কি মই এতিয়াও সোধা নাই নহয়। মোৰ নাম মায়া। এয়া মোৰ মানুহজন। মাজনী, এইখন তুমি নিজৰ ঘৰ বুলি ভাবা? তোমাৰ মা দেউতা নাই নেকি? মই সৰু হৈ থাকোঁতেই মা দেউতা ঢুকালে। মোৰ বৰ্তমান কোনোৱেই নাই। খুৰা খুৰীৰ লগত আছিলোঁ। আজি তেওঁলোকে মোক নিজৰ ঘৰৰ পৰা উলিয়াই দিলে। হে, তেনেকৈ নাভাবিবা আকৌ। কোনো নাই বুলি কিয় ভাবিছা? আমি আছোঁ নহয়। এতিয়াৰ পৰা তুমি আমাকেই মা দেউতা বুলি ভাবিবা। আৰু পঢ়া শুনা কিমানলৈকে কৰিলা তুমি? যেনে তেনে গ্ৰেজুৱেশ্যনলৈকে কমপ্লিট কৰিলোঁ। এইটোচোন বহুত ভাল কথা। এতিয়া তোমাৰ যি পঢ়িব মন যায় সেইটোকে পঢ়িবা। ল' পঢ়িবা নেকি? মই এজন লয়াৰ হয়। ল' মানে উকিল? মই পাৰিম জানো? মইতো ভাবিছিলোঁ যেনে তেনে গভাৰ্মেণ্ট এক্সাম এটা দি চাকৰি এটা লওঁ। মই এডমিনিষ্ট্ৰেটিভ লাইনত যাবলৈ বিচাৰোঁ। APSC এক্সাম দিবলৈ বিচাৰোঁ। এইটোচোন বহুত ভাল কথা। এইটোতো একো বেয়া কথা নহয়। কিন্তু মোৰ ওচৰত এতিয়া একো কিতাপেই নাই। এইবোৰ একো চিন্তা নকৰিবা মাজনী। চব আনি দিম মই চব যোগাৰ দিম। তুমি কেৱল পঢ়িবা। থেংক ইউ। আপোনালোকে মোৰ কাৰণে ইমানখিনি কৰিছে। হ'ব, এতিয়া ইমান ইম'চনেল বনিব নালাগে কোনো। মই আজি খাবলৈ কিবা এটা বনাব লাগিব ন ভালকৈ। আজিতো আমাৰ কাৰণে বহুত স্পেচিয়েল দিন হয়। মই হেল্প কৰি দিম আপোনাক। কোনো দৰকাৰ নাই। আৰু আজিৰ পৰা মই এইবোৰ তুমি কৈ থাকিবলৈ নাই। তই ক'ম। তই যা, গা পা ধুই লগে যা। কাপোৰ আছে মোৰ ওচৰত, আনি দিম। আৰু আজি শ্বপিং কৰিবলৈ যাব লাগিব। জল্দি মই কিবা এটা বনাওঁ, খাই মেলি ওলাই যাম। শুনিলা নহয়? অৰ্ডাৰ দি দিলে আৰু। কৰা আৰু এখেতৰ মতে। আমাৰ ঘৰৰ কিন্তু মেইন গৰাকী এখেতেই আকৌ। এখেতে যি কয় সেইটো হ'বই।
ময়ো যাওঁ দিয়া, মোৰ কাম এটা আছে মানে। ঠিক আছে, বাথৰুম এইটো ৰুমৰ লগতে লাগি আছে, দেখিলিয়ে নহয়। যা গা পা ধুই লগে যা। তই গা পা ধুৱ মানে মই কিবা এটা খাবলৈ বনাওঁগৈ। মই এওঁলোকক আজি লগ পাইছোঁ, কিন্তু মোৰ ইমান আপোন নিচিনা লাগিছে। এনেকুৱা লাগিছে বহুত আগৰ পৰা এওঁলোকক জানো। খুৰা খুৰীয়ে মোৰ লগত বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিলে আৰু বহুত ডাঙৰ ভুল কৰিলে। এইটো কৰি এদিন নিশ্চয় পস্তাব। কিন্তু ভণ্টিৰ লগত যাতে তেনেকুৱা একো নহয়। ভণ্টি বহুত ভাল হয়, মোক বহুত ভাল পায় তাই। মই কেতিয়াও সেইখন ঘৰলৈ উভতি নাযাওঁ। তেওঁলোক মোৰ কাৰণে আজিৰ পৰা নাই। বজেন, বজেন, কিনো কৰিছ? কিনো কৰিব, ইয়াতে বহি আছোঁ। এই মাজনী নাই নিও? মায়া মাজনীক দেখা নাই নহয় ইমান মাহ হ'ল। ক'তনো গ'ল তাই? আপুনি আহক আহক বহক। নালাগেও বোৱাৰী, মায়া আছে যে মায়াকে মাতি দেচোন। মায়া নাই নহয়, ক'ৰবাৰ ল'ৰা এটালৈ পলাই গ'ল। তাই এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ জানেনে। ইমান কষ্ট কৰি পঢ়ালোঁ মেলিলোঁ, এনেকৈ বাৰু গুচি যাব লাগেনে? কি কথা কৈছ এইবোৰ? তাই এনেকুৱা কাম কৰিব নোৱাৰে দেই, মই হ'লে বিশ্বাস নকৰোঁ। মই হ'বলৈ আপোনাৰ এনেই ক'ম। এনেই ক'বলৈনো আমাৰো কি দৰকাৰ পৰিছে কওকচোন। ঘৰত থকা হ'লেচোন দেখিলেইহেঁতেন। ইমান মাহৰ পৰা চেষ্টা কৰি আছোঁ তাইৰ লগত কথা পাতিবলৈ, তাই বোলে কথাই নাপাতে আমাৰ লগত। হয় নি? হ'ব তেন্তে দে, মই যাওঁ। তাইক লগ পাবলৈহে আহিছিলোঁ। গ'ল বুঢ়াটো, কেইদিনো আহি থাকে জানো। আপুনি এনেকুৱা কৰি নাথাকিব বুজিছে। কিবা এটা সুধিলে মুখে মাত নামাতি কেলে? কি বুলি ভাবিব তেহেঁতি? আমি একো ভুল কাম কৰা নাই। নিজৰ কথা আমি ভাবিবই লাগিব। আমাৰ কথা আমিয়ে নাভাবিলে কোনে ভাবিব আমাৰ কথা? তাই বা ক'ত আছে, কেনেকৈ বা আছে? ৰাস্তাৰ ফালে ইমান গৈছোঁ, টাউনলৈ ইমান গৈছোঁ, এবাৰো দেখা নাই তাইক। দৰকাৰ নাই ইমান ভাবি থাকিবলৈ। সঁচাকৈ গুচি যাব পাৰে কাৰোবালৈ, নহ'লেনো কি কৰিব? কোনেনো ৰাখিব সেইজনী? তই ইমান সাজি কাচি যাওঁ ক'ত? মই য'ত যাওঁ নাযাওঁ, তোমালোকৰ দৰকাৰ নাই। তোমালোকৰ নিজৰ মৰ্জিটো বহুত কৰিলা। মই কিবা মাত মাতিব পাৰিলোঁ জানো? সেইটো কাৰণে মোৰ লাইফৰ ডিচিশ্যনৰ লগত একো মান নামাতিবা। আমি তোৰ মাৰে বাপেৰে হয়, তোৰ ভালৰ কাৰণে কৰিছোঁ যি কৰিছোঁ। এতিয়া কি ক'লা ককা? তাই কাৰোবালৈ পলাই গ'ল দেখিছিলা নেকি? ক'বলৈ সাহস নহ'ল নেকি মই ঘৰৰ পৰা উলিয়াই দিলোঁ বুলি? মাজনী বহুত বেছি কথা কৈছে কিন্তু, মনে মনে থাক তই। এইবাৰ ঘৰলৈ আহি কোনোবাই সোধকচোন, মই সঁচা কথা নকওঁ যদি চাবা। তহঁতি যি লাগো লাগি থাক, মই যাওঁহে ওলাই। কেনেকুৱা লাগিছে ঘৰখনত থাকি? দেউতাইতো তাই যোৱাৰ পাছত তাই মদ খাবলৈ ল'লে। তোৰ মুখখন আজিকালি বেছি চলা নাইনে? কিয়, শুনি বেয়া লাগিছে নেকি? মইতো এনেকৈ ক'ম। অভদ্ৰামি নকৰিবি মোৰ আগত। তাই নিচিনাকৈ মোকো ঘৰৰ পৰা উলিয়াই দিম বুলি ভাবিছা নেকি? দিব পাৰা, একো নাই। বেছি কথা নকবি। আজিকালি তই ক'ৰ ল'ৰাৰ লগত ঘূৰি ফুৰিব লৈছ হা? পঢ়াত মন নিদিয় কিয়? মই কোৱা নাই জানো? মই যেনেকৈ বিচাৰোঁ তেনেকৈ কৰিম। এইটো মোৰ লাইফৰ মোৰ মতে চলিম। মোৰ পৰা আশা কৰি লাভো নাই। মই যি কৰিলোঁ তোৰ কাৰণে কৰিলোঁ, তই মোক এনেকৈ কৈছ? মাতে মনে মনে থাকা আৰু। বহুত হ'ল, শুনি আমনি লাগিলে এইবিলাক মোৰ। বাৰে বাৰে মোক কৈ থাকিব নালাগে তোৰ কাৰণে কৰিছোঁ তোৰ কাৰণে কৰিছোঁ। লাজ পাওঁ মই, কাৰণ মই কৰিবলৈ কোৱা নাছিলোঁ তেনেকুৱা একো। তাই থকা হ'লেও মই বহুত ভালদৰে থাকিলোহেঁতেন, দেউতা ভালদৰে থাকিলেহেঁতেন। তুমিতো নিজৰ বাই ভনী ল'ৰা ছোৱালী হোৱা হ'লে এনেকুৱা নকৰিলাহেঁতেন। জাষ্ট বিকজ দেউতাৰ ককায়েকৰ ছোৱালী, সেইটো কাৰণে তুমি এনেকুৱা কৰিব পাৰিলা। মইনো কথা কৈ আছোঁ বাৰু কাৰ আগত? ইমান মাথা থকা হ'লে তেনেকুৱা একো নকৰিলেহেঁতেন। মই যাওঁ। এতিয়া মাৰক ইমানখিনি কথা শুনাইছ, পাছত বুজি পাবি ৰ। দিনক দিনে এজনী ছোৱালী অভদ্ৰামি কৰি গৈ আছে। বুজিয়ে পোৱা নাই আমি তাইৰ কাৰণে যে চব কৰিলোঁ। আৰু এইজনেও বাপেকটো পাগলে হৈছে হপায়, মদ খাই খাই বলিয়া হৈছে এইটো। মই জানো যি কৰিলোঁ বহুত ভাল কৰিলোঁ, একো বেয়া কৰা নাই মই। তাই মোক কথা ক'বলৈ আহে। কি হ'লো আজিকালিচোন ওলাই নোযোৱাই হ'লি? সময়ে নোপোৱা হ'লোচোন, কেনেকৈনো ওলাই যাওঁ বাৰু? ভালেই কৰিলি পাই তই আজি আহিলি। চোন নাই নেকি ঘৰত? আছে, তাই কাম কৰি আছে। আজি বোলে খানা পিনা চব তাই বনাব। আইঅ ছোৱালীজনী, ভালেই হ'ল বুজিছ তহঁতি তাইক পালি। বৰ মৰম লগা আকৌ তাই। আমাৰ এইজনীও সেইটোকে কয়। তাই আমাৰ জীৱনলৈ আহিবলগীয়া আছিল যে, সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালী নহ'ল বোলে। খুৰী, তুমি কেতিয়া আহিলা? এই অলপ আগত আহিছোঁহে। আজি বোলে ভাত পানী তই বনাইছ? আকৌ মাক ক'লোঁ আজি বোলো চব মই বনাম। পিছে পৰীক্ষা ইণ্টাৰভিউ কেনেকুৱা হ'ল? ভালেই হ'ল পাই, এতিয়া ৰিজাল্টহে ক'ব আৰু। এইবাৰ ভাল হ'লে অফিচাৰ বনি যাবি আৰু। এইহে আকৌ বৰ ভয় খাই আছে। মই বোলো যি হয় হ'ব দে, এইবাৰ নহ'লেও একো নাই, নেক্সট টাইম আকৌ দিবি। আমাৰ এখেতক আকৌ ল পঢ়াবলৈ লাগে, জীয়েককো উকিল বনাই বোলে। বেয়া নহয় আকৌ ন? এইবাৰ নহ'লে ময়ো সেইটোকে কৰিম বুলিহে ভাবিছোঁ আৰু, যি হয় হ'ব পাছত। মই এইবোৰ বৰ ভাল নাপাওঁ দেই। এইটোতে মন আছে যেতিয়া এইটোতে কৰচোন।
দুদিন দেৰি হ'ব পাৰে, সফলটো এনেও হ'বেই। সেইটো হয় বাৰু। খুৰী আপুনি আহিছে যেতিয়া আজি একদম খানা পিনা খাই যাব লাগিব আকৌ দেই। মোৰ হাতৰ আপুনিও খাই চাওক আকৌ। হয় নেকি? হ'ব দে, মই বেয়া নাপাওঁ নহয়। ঠিক আছে, আপোনালোকে তেন্তে কথা পাতক, মই বনোৱাত লাগোগৈ। মই কিবা এটা কৰি দিওঁ নহ'লে। দেখিছেনে বাৰু, মোক অকলে একো এটা কৰিব নিদিয়ে। মই পাৰিম বুলি কৈ আছোঁ, আজি মুঠতে মই কাৰো হেল্প নলওঁ, মই অকলেই কৰিম। দেখিলিনে বাৰু তাইৰ কথা? তাই সহায় কৰোঁ বুলি ক'লেও নিদিয়ে। সদায় এনেকুৱা যেতিয়া তাই কিবা এটা বনায়। জাননে, তাইক যে এনেকৈ ক'ৰবাত পোৱা নিচিনা নালাগেই, নিজৰ ছোৱালীৰ নিচিনা লাগে। নালাগিবনো কিয় বাৰু, তহঁতক ইমান আদৰ সাদৰ কৰে। তাইতো সৰুতে মাক দেউতাকক হেৰুৱাইছে। কেতিয়াবা দুইজনী অকলশৰে বহুত দেৰি কথা পাতোঁ। তাইৰ কাহিনীবোৰ শুনিও বেয়াই লাগে। বৰ কষ্ট খাই আছিল পাই বেচেৰি। আগতে যদি গম পোৱা হ'লে মই লৈয়ে আনিলোহেঁতেন নহয়। একো নাই দে, দেৰিকৈ হ'লেওতো তাইক পালি। সেইটো কাৰণে দুইজনে একো অভাৱ পাবলৈ দিয়া নাই তাইক। যি কিতাপ বহি লাগে চব আনি দিছোঁ। এজনীয়ে ছোৱালী আৰু কৰিবই লাগিব, সেয়াই আৰু। এতিয়া ঘৰখনত থাকি কিবা এটা ভাল লাগে। আগতে কিবা মনটোৱে বেয়া লাগি থাকেও। ক'ৰবাৰ পৰা অহাৰ লগে লগে তাই দৌৰি আহে নহয়, সৰু ছোৱালী নিচিনা কৰে হেৰো। বিপুল ঘৰত নাই নহয় চাগে? তেখেত এইকেইদিন ঘৰত নায়েই, কেছ এটাৰ কাৰণে বাহিৰলৈ যাবলগীয়া হ'ল। মা, খুৰী, ভাত হ'ল দেই, আহা। সেয়া মাতিলেই নহয়, বল বল, নহ'লে ইয়াত পাবহি আহি। নোযোৱালৈকে চিঞৰিয়ে থাকিব। বল, কেনেকুৱানো বনাই আজি খাই চাবি। আজি যে মোৰ মনটো ইমান ভাল লাগিছে। ফাইনেলি মোৰ ছোৱালীজনীয়ে বিচৰাটো কৰিব পাৰিলে। ভগৱান, আশীৰ্বাদ কৰিবা তাইক। তাইক যাতে এনেকৈ সদায় সফল হৈ যায়। সৎ পথেৰে লৈ যাবা তাইক। মা, ৰখি ৰখি মোৰ কাৰণে প্ৰাৰ্থনা কৰি থাকিব নালাগে দিয়া। আই ঐ, তইনো কেনেকৈ গম পালি? মই গম নাপামনে আৰু? এইযোৰ কেনেকুৱা লাগিছে? দেউতাই যে আনি দিছিলে। বা, বৰ ধুনীয়াচোন। কালাৰটো ইমান মৰম লাগিছে। সঁচাকৈ ন, এইটো যে মোৰ ফেভৰেট কালাৰ। দেউতাই কেনেকৈ গম পালে জানো? তই কৈছিলি চাগে, নহ'লেনো কেনেকৈ গম পাব? মনে মনে চব গম পায়, কিন্তু একো মাত নামাতেহে। পিছে আজি কি বনাম ক? চব তোৰ পচন্দ বনাম। আজি কি বনাম সুধিছে চা, সদায় ইফালে মোৰ পচন্দই বনায়। আজি তোমালোকৰ পচন্দ কিবাই বনোৱাচোন। সদায়তো মই ভাল পোৱা বস্তুবোৰে বনোৱা। তেনেকুৱা একো নহয়। একচুৱেলি মই যি যি বনাওঁ চব তই খাই ভাল পাওঁ। সেইটো হয় বাৰু। জানানে, মই অফিচাৰ ৰেংকত পাই যাম বুলি ভবা নাছিলোঁ আকৌ। কিন্তু মই যে গম পাইছিলোঁ, মইতো আগতে কৈ আছিলোঁ তোক। ভালেই হ'ব, তই চিন্তা নকৰিবি। তইহে ভয় খাই আছিলি। ভয়টো লাগিবই আকৌ মা, ইমানো সৰু পৰীক্ষা নাছিল নহয়। কিমান এতিয়া ফেইল কৰিছে, তাৰ মাজত তই যে পাছ কৰিছ, সেইটো মোৰ কাৰণে বহুত। মাক জীয়েকৰ মাজত ইমানকে কি কথা চলি থাকে অ? য'তেই দেখোঁ দুইজনী ৰখি ৰখি কথাই পাতি থাকে। আৰু চোন, আজি কিন্তু মই সৰুকৈ পাৰ্টি এটা ৰাখিছোঁ আকৌ দেই। ইমান ডাঙৰ দিন আমাৰ কাৰণে। কিয়নো বাৰু মানুহক এনেই মাতিব লাগে? নামাতিম কিয়? মানুহেতো গম পাব লাগে মোৰ ছোৱালীজনীয়ে কি পাছ কৰিলে, চাকৰি পাইছে মোৰ ছোৱালীজনীয়ে। সৰু কথা নেকি সেইটো? তো আকৌ দেউতাই একো মিছা কথা কোৱা নাই। অ'কে, তোমালোকে যি ভাল দেখা তাকেই কৰা। মই আজি ইমান ধুনীয়া কাপোৰযোৰ পিন্ধিছোঁ, ফটো দুকপিমান নমোৱালৈকে মোৰ শান্তি নালাগিব। হয় আইদেউ, ফটো মেইন ন। যা মাৰি লগে যা। মাৰি লগে মানে? মোক কোনে মাৰি দিব? তুমিয়েতো মাৰি দিব লাগিব। বল মাৰি দিম বল। জীয়েকৰ দিবা নি একেবাৰে? যি কয় তাকেই শুনে। বৰ ভাল লাগে ইহঁত দুটাক এনেকৈ চাই। কাজিয়াও কৰিব সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ। কাজিয়া কৰোঁতেহে কৰিব, এটাইও এইটো কথা বেয়াকৈ শুনিব নোৱাৰে আকৌ। বাপেক জীয়েকৰ মৰমবোৰতো এনেকুৱাই। মই সোনকালে কিবা কিবি এটা বনাই লওঁ। মানুহে খবৰ ল'বলৈ আহিবলৈ আছেই। আজি মন্দিৰলৈও যোৱা নহ'ল। কাইলৈ ৰাতিপুৱাই মন্দিৰলৈ গৈ শৰাই এভাগ আগবঢ়াব লাগিব। ছোৱালীজনী ইমান কষ্ট কৰি ফল পাইছে, ভগৱানকতো ধন্যবাদ এটা দিবই লাগিব। বেয়া নাপাবা কৈছোঁ, তোমাৰ ছোৱালীয়েচোন তোমাক পাত্তাই নিদিয়ে। ক' ল'ৰাৰ লগত ঘূৰি ফুৰে, মোৰ হ'লে দেখিয়ে লাজ লাগে দেই। হ'ব দিয়া, মই যাওঁ। মোক কথা শুনাবলৈকে ৰখি আছিলে মানে। এইজনীৰ কাৰণে মই কিমানো আগত লাজ পাবলগীয়া হৈছে ঠিক নাই। এটা কথা নুশুনা হ'ল নহয়। কাহানি বা কিবা অঘটন লগাই বুলিয়ে ভয় হৈছে মোৰ। গোটেই আজি গাঁৱৰ মানুহবোৰৰ মুখতো তাই কথাই। মই কিমান লাজ পাইছোঁ নহয়। বাপেক জীয়েক দুইটাই মোৰ মূৰটো খুলি খাইছে মানে। তাইৰ জীৱনটো ভাল হওক বুলি এজনী ঘৰৰ পৰা উলিয়ালোঁ। এতিয়া তাইৰ উৎপাতটোৱে বেছি হৈছে। আজি দিমগে মই চবকে। ছাৰ, আমি আপোনাৰ ওচৰলৈকে আহিছোঁ, আমাক সহায় কৰক ছাৰ। আমাৰ ছোৱালী সকলোবোৰ আমাৰ পৰা কাঢ়ি লৈছে। নিজৰ মাক বাপেকৰ লগতো ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। আপোনাৰ সহায় লাগে আমাক। ঠিক আছে, মই এতিয়া অলপ জলদিত আছোঁ। আপোনালোকৰ লগত ইমান ভালকৈ কথা পাতিব নোৱাৰিম।
আপোনালোকে মোৰ এছিষ্টেণ্ট মনটোকে গোটেই কথাখিনি কওক, তাৰ পৰা মই গম পাই যাম। আজি মানে মোৰ ছোৱালীৰ কাৰণে মই অলপ আৰ্জেণ্টলি ঘৰ যাব লাগে, বেয়া নাপাব। মই নিশ্চয় আপোনালোকক সহায় কৰিম। আপোনালোকে খালি গোটেইখিনি কথা জনাই দিব তাক। ঠিক আছে ছাৰ, কিন্তু আমাক আপুনি সহায় কৰিবই লাগিব। নিশ্চয় কৰিম, চিন্তা নকৰিব। আজি মোক নিজৰ ছোৱালীয়ে মা বুলি গণ্য নকৰা হ'ল। মই মায়াক এইটো বাটেই উলিয়াই পঠাই দিছিলোঁ নহয়। আজি মোৰ তাইলৈ বৰ মনত পৰিছে। মই বৰ ভুল কৰিলোঁ তাইৰ লগত। এতিয়া বা তাই কেনেদৰে আছে? মোক ক্ষমা কৰি দিবি আই, মোক ক্ষমা কৰি দিবি। তোৰ লগত যি কৰিলোঁ তাৰ শাস্তি মই ভুগিছোঁ। নাজানো আৰু কিমান কি দেখিবলৈ বাকী আছে। কি ভাবি আছেনো ইমানকে? ডাঙৰ কেছ এটাই পাইছোঁ। মোৰ মাক দেউতাকৰ কথা ভাবি বৰ দুখ লাগিছে জানানে। কি হ'লনো? ছোৱালীজনীয়ে ঘৰত থকা গহনা, টকা পইচা, প্ৰপাৰ্টি কাগজ চব লৈ গ'ল। মাক বাপেকৰ কাৰণে অকল ঘৰৰ ভেটিটোহে এৰি থৈ গৈছে, বাকী তাই কাগজ পাতি চব লৈ গৈছে। আৰু মাক বাপেকক চাইনো কৰাই লৈছে বোলে বুদ্ধি কৰি। ৱাই, ছোৱালী হৈও এনেকুৱা কৰেনে? কৰেও আজিকালি। মই তেহেঁতৰ ঘৰৰ ওচৰৰ মানুহৰ লগত কথা পাতিছোঁ বাৰু। ছোৱালীজনী বোলে অকল ল'ৰাৰ লগতে ঘূৰি ফুৰে। গোটেই গাঁৱৰ মানুহে জানে তাইৰ কথা। এতিয়া মাক বাপেকৰ অৱস্থা নাইকিয়া হৈছে। আজি মোৰ অফিচলৈ যাবলৈ অলপো মন যোৱা নাই, গাটো বেয়া লাগি আছে যে। সেইটো কাৰণে ঘৰলৈকে মাত দিলোঁ। বেয়া কৰিলোঁ নি বাৰু? ভালে কৰিলা অ'। মাক বাপেকৰ কথা শুনি মোৰো বেয়া লাগিছে। কেনেকুৱা অৱস্থাত আছে তেন্তে ঠিক নাই। আমাৰ মাজনীও আহিবলৈ হৈছে নি বাৰু? ফোন কৰিছিলে আকৌ মোক সোনকালে আহিব বুলি আজি। তাকে আকৌ লগৰ লগত খাম বুলিহে ওলাই গৈছিলে। কেইদিননো ছুটি পাইছে, সেইটো কাৰণে ময়ো মানা নকৰিলোঁ। নহয় বোলে এতিয়া ইয়াতহে খাবহি। মোক সুধিছে মোলৈ বোলে থৈ দিছানে নাই। আইঅ', তাইলেনো বাৰু নথম নে? তাই ভাল পোৱা বস্তু বনাইছা নহয় তুমি। বনাইছোঁ। ছোৱালীজনীনো কেইদিন ঘৰত থাকিবলৈ পাব। সেইটো কাৰণে চব তাই ভাল পোৱাই বনাম এইকেইদিন। তাই আহি পালে খাবলৈ দিয়ে দিম আৰু। মানুহ আহিলে আকৌ তুমি খাবলৈ নোৱাৰিবা নহয়, ব'লা নহ'লে খাই ল'বা। নালাগে দিয়া, তাই আহক, লগতে খাম পাই। এনেই তাই অকলে খাই বেয়া পায়। মাকো আছে নহয়, তাইৰ লগত খাবলৈ মই ৰখি দিম। ময়োনো থাকোঁ ক'ত, কামৰ কাৰণেচোন যাবই লাগে। হ'ব দিয়া, গম পাইছোঁ আৰু। বেয়া নাপাব, আমি সোমাই আহিলোঁ আৰু। আপোনালোক আহিলে? আহক আহক, বহকহি। নালাগে দিয়ক, থিয় হৈয়ে কথা পাতোঁ। কিমাননো বহিম আৰু। ছাৰ, কিবা এটা কৰক। আমাৰ বস্তুখিনি আমাক ঘূৰাই লাগে। মই যিমান পাৰোঁ চেষ্টা কৰিম, কিন্তু ইয়াত পুলিচৰ সহায়ো ল'ব লাগিব। আমি এতিয়া FIR খন দি থৈয়ে আহিছোঁ। পুলিচেও পুলিচৰ কাম কৰিম বুলি কৈছে। ছোৱালীজনীৰ লগত কণ্টেক্ট হৈছেনে আপোনালোকৰ? ছাৰ, তাইও আমাৰ ওপৰত কেছ দিছে। সেইটো কাৰণেতো আমি আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া। আমি যদি জিকি যাওঁ তেতিয়া আমি সকলো ঘূৰাই পোৱা চান্স আছে। আপোনালোকে নিশ্চয় পাব। কোনোবাই নিজৰ মাক দেউতাকৰ লগত এনেকুৱা কৰে নেকি? চিন্তা নকৰিব, আমাৰ এখেতে যিমান পাৰে আপোনালোকক সহায় কৰিব। কেছটো আমিয়ে জিকিম, আপোনালোকে দুখ কৰি নাথাকিব। কিন্তু আপোনালোকে ভালভাৱে এবাৰ তাইৰ লগত কথা পাতিব পৰা হ'লেও বেয়া নাছিল। নালাগে, নাপাতো তাইৰ লগত কথা। নিজৰ ছোৱালী এনেকুৱা কৰে নেকি? তুমি বেছি কথা নকবা। যি হৈছে আজি তোমাৰ কাৰণে হৈছে। মোৰ ভতিজাৰ হাও লাগিল আমাৰ গাত। হেৰি হ'বচোন, এতিয়া মনে মনে থাকক। চৰি ছাৰ, এওঁ মানে অকণমান বেলেগ কথা এটাত খং উঠি আছে। হ'ব দিয়ক, মই বুজিছোঁ। মা, দেউতা, মই আহিলোঁ দেই, খাবলৈ ৰেডি কৰা। এইজনী সোনকালে পালেহিচোন। হেৰা, তাই ভোক লাগি আহিছে, যোৱা যোৱা। তুমি পিছে? মই কথা বতৰা পাতি যাম নহয়, যোৱা। হেৰ' ছোৱালীজনীক আহি ল'বলৈতো দিয়ক। মাজনী, যোৱা যোৱা, তুমি ভিতৰলৈ যোৱা। মায়া, তই? এওঁলোক ইয়াত কি কৰিছে? মা, দেউতা, তোমালোকে এওঁলোকৰ ইয়ালৈ কিয় পাতিছা? মাজনী, এওঁলোকে কেছৰ কাৰণেহে আহিছে ইয়ালৈ। মই লৈছোঁ এওঁলোকৰ কেছ। তই কেনেকৈ চিনি পাওঁচোন? সোধা এওঁলোকক, ক'ব নহয়। মায়া, তই? মই মানে যি শুনিছিলোঁ সঁচা শুনিছিলোঁ। তোৰ লগত আমি বৰ বেয়া কৰিলোঁ। তোৰ ভনীয়ে আমাৰ লগত কি কৰিলে জাননে? আমাৰ পৰা চব কাঢ়ি নিলে। এবাৰো তাই মাক দেউতাকৰ কথা নাভাবিলে। আমি নাজানো তই ইয়াত আছ বুলি। মই ভিক্ষা কৰি ক'ৰবাত মৰিলোঁ বুলি ভাবিছিলা চাগে, নহ'লে কাৰোবালৈ পলাই গ'লোঁ বুলি। গোটেই গাঁৱৰ মানুহেতো সেই বুলিয়ে জানে। তুমিয়ে উলিয়াই পোৱা নাই জানো? মোৰ ভুল হৈ গ'ল মায়া, মোক ক্ষমা কৰি দে। ব'ল, তই আমাৰ লগত ব'ল। তোক বহুত ভালকৈ ৰাখিম, বহুত মৰমত ৰাখিম। তোকতো ডাঙৰ ময়ে কৰিছোঁ ন। মোৰ অলপ আগলৈকে আপোনালোকৰ কথা শুনি দুখ লাগি আছিল, কিন্তু এতিয়া হাঁহি উঠিছে। এইজনী এতিয়া আমাৰ ঘৰৰ ছোৱালী। যেতিয়া ঘৰৰ পৰা উলিয়াই দিছিলে তেতিয়া কি নাভাবিছিলে নেকি এইবিলাক কথা? ঘৰৰ পৰা মোক উলিয়াই দিয়া পাছতো কাকো তেনেকৈ কোৱা নাই নহয়। মই কাৰোবালৈ পলাই গ'লোঁ বুলি চবে জানে। মোৰ ছোৱালীজনী অপৰাধী আপোনালোকেই মানে। যাওক যাওক যাওক, মই মোৰ ছোৱালী অপৰাধীৰ লগত
একো কথা পাতিব নোৱাৰো। ছাৰ আমাৰ লগত তেনেকুৱা নকৰিব। কি হ'ল খুৰা, একো মাত ওলোৱা নাই যে তোমাৰ? মই কি ক'ম মাজনী, মই তোক একো কৰিব নোৱাৰিলোঁ। যিটো সময়ত মই মাত মাতিব লাগিছিল মই মাত নামাতিলোঁ। এতিয়ানো মই কিবা ক'লেও তই বিশ্বাস কৰিবি জানো? চব ভুল মোৰ গাত আছিল মায়া। তোৰ খুৰা আৰু তোৰ ভনীৰ গাত দুখ নাছিল। মই নিজ হাতেৰে মই মোৰ ঘৰখন ধ্বংস কৰিলোঁ। তোক ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছতে তোৰ খুৰাই অকল মদ খাবলৈ ল'লে আৰু তোৰ ভনীয়ে মোৰ কথা অলপো নুশুনা হ'ল। তাই কি কৰিলে জানো? প্ৰপাৰ্টি কাগজ পাতি আৰু গহনা যিমান আছিল চব লৈ ল'ৰাজনে পলাই গ'ল। আৰু আমি কেছ দিয়া গম পাই তেখেতেও আমাৰ ওপৰত কেছ দিছে। যি কৰিলোঁ মই তাইৰ কাৰণে কৰিছিলোঁ। তাই এনেকুৱা কৰিব লাগে জানো? পাপৰ ফল বুলি কয় এইবিলাকক, জানেনে? ভুগি কেনেকুৱা লাগিছে বাৰু? কিন্তু মই আপোনালোকক ধন্যবাদ দিবলৈ বিচাৰিম যে এই ঘৰৰ পৰা সেইদিনা উলিয়াই পঠালে আৰু মই পালোঁ। মই এতিয়া বহুত সুখত আছোঁ। মোক তোমালোকে একো কোৱা দৰকাৰ নাই। দেউতা, মই বিচাৰোঁ তুমি এওঁলোকৰ কেছটো লোৱা, কাৰণ মোৰ ধাৰো বাকী আছে নহয় অলপ, সেইখিনি মাৰি দিয়া। আৰু এটা কথা, এইখন ঘৰলৈ নেক্সট টাইম অহা কোনো দৰকাৰ নাই। দেউতা, তোমাৰ যি কথা পাতিবলৈ থাকে অফিচত পাতিবা। মা, মোৰ ভোক লাগিছে, মই ফ্ৰেছ হৈ লওঁগৈ। তুমি ৰেডি কৰা। আমি আমাৰ ছোৱালী এগৰাকী সফল অফিচাৰ বনালোঁ। আমি বনোৱা নাই একচুৱেলি, তাই নিজেই বনিছে। আমি কেৱল তাইক সাহসে দিছোঁ। মোৰ ছোৱালীয়ে কৈছে কাৰণেহে মই এইবাৰ আপোনালোকৰ কেছটো লৈছোঁ। নেক্সট টাইম আৰু মোৰ ওচৰলৈ নাহিব। হেৰা, ময়ো খাম ব'লা। আপোনালোক অলপ বহক, মই আহি আছোঁ। যদি অলপ ৰখিব নোৱাৰে তেন্তে কাইলৈ অফিচলৈ আহিব। দেখিছা তুমি, তাই এটা বেয়া লাইফ পাওক বুলি তুমি ঘৰৰ পৰা উলিয়াই দিছিলা নহয়, কিন্তু ভগৱান তাইৰ লগত আছিল। তাই অকলশৰীয়া হৈ থকা নাছিলে কেতিয়াও। সঁচাকে বৰ ডাঙৰ ভুল কৰি পালোঁ। লোকলৈ ভুল বুজিবলৈ গৈ নিজৰ গাতে লগালোঁ। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।